নমস্কাৰ। আজি যিটো ঘটনা ক'বলৈ গৈ আছোঁ এই ঘটনাটো এজনী 6 বছৰীয়া ছোৱালী আৰু এজনী 10 বছৰীয়া ছোৱালী মোক কৈছিল আৰু এই ঘটনাটো কেনেকৈ কি হৈছিল সম্পূৰ্ণ ঘটনাটো ছোৱালীজনীয়ে কোৱা গোটেই কথাখিনি মই আজি আপোনালোকৰ সন্মুখত মোৰ কণ্ঠৰে দাঙি ধৰিম আৰু এই ঘটনাটোত মই কেনেকৈ যেন নিজে আছিলোঁ বা মই কেনেকৈ নিজে দেখিছিলোঁ সেই গোটেইখিনি কথা মই আজি আপোনালোকৰ সন্মুখত ক'ম। আশা কৰোঁ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু গোটেই ঘটনাটো শুনিব। এতিয়া আমি আৰম্ভ কৰোঁ। মাইনা 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 তই কিয় এনেকুৱা কৰিলি মাইনা, তই কিয় এনেকুৱা কৰিলি বুলি এজনী মাইকী মানুহে খুব কান্দি কান্দি চিঞৰিব ধৰিলে। তেতিয়া মই তিনিচুকীয়াত আছিলোঁ। সেইকেইটা দিনত মই তিনিচুকীয়াত আছিলোঁ। মই তিনিচুকীয়াৰ পৰা জাষ্ট সেইদিনাখন সন্ধিয়া সময়ত আহি পাইছোঁহে আৰু সেই মানুহজনে সেই সন্ধিয়াখিনি সময়তে তেনেকৈ জোৰে জোৰে চিঞৰিব আৰম্ভ কৰিলে, মাইনা তই কিয় এনেকুৱা কৰিলি, মাইনা তই আমাক এৰি থৈ কিয় গ'লি মাইনা, সেনেকৈ চিঞৰিব ধৰিলে। মই আৰু মোৰ লগৰ দুজনমান বন্ধুৱে জাল চাই আহি ৰাস্তাত ৰখি আছিল আৰু মই বাছ সিহঁতৰ লগত কথা পাতি আহি পালোঁ আজি, এনেকৈ কথাখিনি কৈ ৰখি আছিল। যেতিয়া শুনিলোঁ মাইনা মাইনা বুলি চিঞৰিব ধৰিলে, দৌৰিকৈ দৌৰি গ'লোঁ। প্ৰায় 500 মিটাৰমান দৌৰি যায় দেখিলোঁ মানুহজনী বুকত মেখেলা পিন্ধি ছোৱালীজনী কোলাত লৈ চিঞৰি চিঞৰি কান্দিব লৈছে। ওচৰৰ দুটামান মানুহ দৌৰি আহি দেখিলে তাই একদম ঢিলা হৈ পৰি আছে বিচনাত আৰু ডিঙিত চিপজৰিডাল লাগি আছে। সেইখিনি ওচৰৰে ল'ৰা এটা টমটম চলাই, সি টমটমখন লৈ সেইফালে যোৱা হওক সিও দৌৰি আহিলে, দেখি সিহঁতে ফটাফট কোনোবাই হাত মলিছে, কোনোবাই ভৰি মলি দিছে, কোনোবাই মাথাত পানী দিছে, কিন্তু তেতিয়ালৈকে ছোৱালীজনী অলমষ্ট দেখাত জীৱ গুচি গ'ল। ছোৱালীজনীৰ ডিঙিত এখন চুনি লৈ ছোৱালীজনী নিজৰ বিচনাখনতে ওলমি দিছিল। ছোৱালীজনী যেতিয়া নিজৰ বিচনাখনতে ওলমি দিছিল মায়েকে একদম হতাশাই হৈ চিঞৰিব ল'লে আৰু ওচৰৰ মাইকী মানুহখিনি চবেই যায় ক'লে তই কাপোৰ পিন্ধ, ফটাফট হস্পিটেল লৈ যাব লাগিব। মই ভিতৰ সোমাই গ'লোঁ। ভিতৰ সোমাই যাই মই দেখিলোঁ ছোৱালীজনী এনেকৈ পৰি আছে। ছোৱালীজনী পৰি থকা দেখি মই চুবলৈ কাৰণে বেয়াও লাগিছে ছোৱালীজনী, কাৰণ নতুনকৈ এজনী সৰু গাভৰু ছোৱালী, জাষ্ট তাই গাভৰু হওঁ এজনী ছোৱালী আৰু বৰ দেখনীয়া ছোৱালীজনী। মই ক'লোঁ কি মই চাব পাৰিমনে, যিহেতু মই ফৌজত চাকৰি কৰা মানুহ এজন আৰু মই মানুহক কেনেকৈ CPR দিয়ে সেইখিনি কথা সম্পূৰ্ণ জানো। মই ফটাফট ছোৱালীজনীক দাঙি ধৰি প্ৰথম বুকত হেঁচা দিব ধৰিলোঁ, যিমান পাৰোঁ তিমান পাম্পিং কৰিব ল'লোঁ। পাম্পিং কৰি নোৱাৰিলোঁ। তাৰপিছত মই ছোৱালীজনীক মুখখন হাতেৰে জোৰে টিপি দি মুখখনৰ ভিতৰত মুখখন লগাই খুব মতে উশাহটো ভিতৰলৈ এৰি দিলোঁ। সেনেকৈ 3বাৰমান দিয়াৰ পিছত ছোৱালীজনী ঘপককৈ ডাং খাই একদম সাৰ পাই যোৱা নিচিনাকৈ জাপ মাৰি উঠিলে, বেহুচ টাইপৰ হৈ আছিলে। ভাগ্য ভাল আছিল সেইদিনাখন মই গাড়ীত নিজৰ গাড়ী লৈ আহিছিলোঁ তিনিচুকীয়াৰ পৰা। মই গাড়ীখন ফটাফট লৈ আহিলোঁ। আহি মই লগৰ দুজনমান ডক্টৰলৈ ফোন কৰিলোঁ। সিহঁতে ক'লে কি ডেক্সনা দিয়ক আমুকটো, কিন্তু তাত বেজী মৰা মানুহ কোনো নাছিল। মই লগালগ তাইক মোৰ গাড়ীত বহাই মাকক আৰু লগতে গাঁৱৰ দুটামান মানুহ লৈ মৰিগাঁও চিভিল পোৱালোঁ। মৰিগাঁও চিভিলত তাই যিখিনি ট্ৰিটমেণ্ট হ'ব লাগে গোটেই ট্ৰিটমেণ্টখিনি হ'ল। ট্ৰিটমেণ্টখিনি হোৱাৰ পিছত তাই অলপমান সুস্থ হ'ল। সুস্থ হোৱাৰ পিছত পিছদিনাখন সিহঁতৰ ঘৰৰ মানুহ চবে মিলি তাইক লৈ আহিলে। যেতিয়া লৈ আহিলে তেতিয়া সেই সম্পূৰ্ণ কথাটো ছোৱালীজনীয়ে আমাৰ আগত ক'বলৈ আৰম্ভ কৰিলে। আচলতে হৈছিল কি, তাৰ পৰা প্ৰায় এসপ্তাহমান, সেই ঘটনা যিটো হৈছিল সেই ঘটনাটোৰ পৰা প্ৰায় এসপ্তাহমান আগত ছোৱালীজনীয়ে আৰু তাই বনীয়াকে আবেলি সময়ত ৰাস্তাতে এনে খেলি আছিল। ৰাস্তাতে খেলি থাকোঁতে সৰুজনীয়ে ক'লে, বা সেইটো মানুহ চাচোন, মানুহটো কেনেকুৱা। তাই যিহেতু সৰু ছোৱালী, তাই দেখিছে কোলাকৈ আকৃতিৰ মানুহ এটা খাৰা হৈ ৰখি আছে, সিহঁতৰ পিনে চাই আছে। বায়েকে যেতিয়া ক'লে কোনটো, তাই ক'লে সেইটো চাচোন। বায়েকে যেতিয়া দেখিলে মানুহটো দেখি চিঞৰি বাখৰি মা এইটো কিয়, আমাক কিহে পালে বুলি দৌৰি চিধা ভিতৰত। মাকে পিছফালে আছিলে। মাকে কি হ'ল বোলে এনেকৈ তেনেকৈ আৰু মানুহ এটা এইখিনিতে ৰখি আছিল,
সেই ঢকুনাখিনি থৈছে যেন ঢকুনাখিনি আঁৰতে আৰু আমাৰ ফালে চাই আছিল। সাজ লাগিছে জাষ্ট সেনেকুৱা সময়ৰ কথা। মাকে কৈছে এই এনে কিবা তহঁতে দেখিলি, সেনেকুৱা একো নহয়। ডাঙৰজনে কৈছে মা নহয়, মানুহ এটা দেখিছোঁ, ভৰিকেইখন নাই, খালি কঁকালটো ওপৰখিনিহে আছে, ভৰিকেইখন নাই, ভৰিকেইখন জোঙা নিচিনা। গ'ল কথা গৈছিল, তহঁতে বাহিৰত এনেকৈ নাথাকিবি আকৌ, সেইকাৰণে ভিতৰত থাক, এইখিনি সময়ত বাহিৰত থাকিব নালাগে সেইবুলি ক'লে। গালি চালি দিলে, এইটো সিটো কৰিলে। কোৱাৰ পিছত সিহঁত দুজনী ভিতৰত সোমাই গ'ল। ঠিক সেনেকৈ থাকি অলপমান দিন গ'ল। আকৌ অলপমান দিন যোৱাৰ পিছত এদিন তাই আৰু বায়েকে আৰু খুৰাকৰ ছোৱালীজনী, তিনিজনীয়ে একেলগে খুৰাকৰ ঘৰৰ পৰা ইহঁতৰ ঘৰলৈ আহি আছিল ৰাতি প্ৰায় 7:30মান বাজিত। ৰাস্তাটোৰ সিটো পাৰত এডাল আহঁত গছ আছিল। আহঁত গছডালৰ কিনাৰতে সেইটো ছেম আকৃতিটোৱে সিহঁতে মানে চাই আছে। সিহঁতে দেখিলে, লগত চিঞৰি তিনিজনীয়ে সমানে চিঞৰ পাৰি এইটো কিহে পালে বুলি চিঞৰি যায় একদম খুৰাকৰ ঘৰ পালেগৈ। কি হ'ল? খুৰাকে ক'লে কি হ'ল? বোলে এনেকৈ তেনেকৈ সেইদিনাখন দেখিছিলোঁ যে ভূতটো, সেই ভূতটো আজিও ৰৈ আছে। ক'ত ৰৈ আছে? বোলে সি আহঁতডালৰ তলত। বলচোন চাওঁ। খুৰাকে যাই চালে, নাই, একো নাই, তহঁতে এনেই ভয় খাই থাক। তাৰপিছত মায়েকে ক'লে তই ডাঙৰ হৈ আহিছ, তই এইবিলাক নতুনকৈ কৰিব এৰ, এইবিলাক মিছা কথা কৈ মানুহক ভয় নোখোৱাবি, হেন তেন ইটো সিটো গোটেইখিনি কথা কোৱাৰ পিছত তাই সেইদিনাখনৰ পৰা ক'ব বাদ দিলে। কিন্তু সেইদিনাখনৰ পৰা সেই ভূতটো তাৰ পিছত লাগি ধৰিলে। তাৰপিছত সদায় তাই কোৱা মতে সদায় তাই শোৱা সময়ত আহি পেলাই ওচৰত আহি ৰখি থাকে, চকামকাকৈ দেখে, আকৌ আঁতৰি যায়, নাইকিয়া হৈ যায়, সেনেকুৱা হৈ থাকে। তো তাইক বোলে সদায় লগ ধৰে, আমি আজি আমুকত যাওঁ ব'ল, আজি আমি তমুকত যাওঁ ব'ল, টোপনিত সপোনতে এনেকৈ লগ ধৰে। তাই সাৰ পাই পেলাই মাকক কয়, মা মোৰ বেয়া সপোন দেখিছোঁ, মই তোমাৰ লগত শুওঁনে? মাকে কয় আহ মোৰ লগতে শুহি। তাই মাকৰ লগত শুৱে। সেইদিনাখন সাজ লাগিছে, মাকে পথাৰত গৈছিল, পথাৰত যাই আহি মাকে গা ধুই আছিলে। তাইক ক'লে তই চোতাল তোতালখিনি সাৰি ধুনীয়াকৈ তুলসী গছত চাকি দিবি আৰু লগতে ঘৰটো ধূপ ধূনা জ্বলাবি। তাই ঠিক সেনেকৈ পানী চানী ছটিয়াই চোতাল তোতাল সাৰি চাকি তাকি বন্তি চন্তি জ্বলাই কিতাপলৈ যা বুলি বনীয়েকক ক'লে, তই কিতাপ পঢ় তোৰ ৰুমত, মই কিতাপ পঢ়িম মোৰ ৰুমত। কিন্তু তাই কিতাপ পঢ়িব যায়, তাই যিখন বিচনা, সেই বিচনাখনৰ যিডাল মানে আঁঠুৱাৰ ধাংডালতে তাই নিজৰ চুণিখন, নীলা ৰঙৰ চুণিখন লৈ ডিঙিত আটকাই ভৰিখন বিচনাৰ পৰা হেৰি কৰি তাত ফাঁচি লাগি দিছে। য'ত নেকি তাই ভৰিকেইখন তলত লগো পাই আছে, বিচনাখনত ভৰিকেইখনে লগো পাই আছে। তাই ইচ্ছা কৰিলে থিয় হ'ব পাৰে, কিন্তু তাই থিয় হোৱা নাই। তাই আঁঠুকেইটা বেঁকা কৰি সেনেকৈ ফাঁচি লাগি জিভা চিভা ওলাই অলমষ্ট তাই মৰি যোৱা এজনী ছোৱালী। তাই সেনেকুৱা হ'ল, যেতিয়া মাকে আহিও মইনা তই কি কৰিলি, তই এনেকুৱা কিয় কৰিলি? কোৱাৰ পিছত সেই গোটেই মানুহখিনি একঠা হৈছিলে আৰু আমি সেনেকৈ CPR দি তাইক উদ্ধাৰ কৰিছিলোঁ। তাৰপিছত তাই সেইটো কৈছিলে যেন এই ভূতটাৰ দেখা গোটেই কথাখিনি তাই কোৱা মতে সেইদিনাখন সেই বস্তুটো তাইৰ লগতে আছিলে আৰু তাইক ফাঁচি লাগিবৰ কাৰণে সেই ভূতটোৱে কৈছিলে মা মই নাজানো, মোৰ ওচৰতে আছিলে, মোৰ ওচৰতে থাকি পটককৈ নাইকিয়া হৈ যাই পেলাই মই কি কৰিলোঁ মই নিজে নাজানো, মই নিজে ৰচা লৈছোঁ, সেইডাল লৈছোঁ, মই ফাঁচি লাগিছোঁ, সেইটো মই নাজানো। কিন্তু যেতিয়া তোমালোকে চিঞৰ বাখৰ কৰিছা, পিছত যেতিয়া মানে মোৰ উৎসাহ আহিছে, মই তেতিয়াহে গম পাইছোঁ মই যে ফাঁচি লাগিছোঁ, মই যে মৰিছোঁ। কিন্তু তাৰ আগমুহূৰ্তত মই একো গম পোৱা নাছিলোঁ। সেই গোটেই কথাখিনি যেতিয়া হ'ল, সেইদিনাখনে ৰাতি দেউতাকো আহি পালে, দেউতাক ড্ৰাইভাৰ, নগাঁও টাউনত গাড়ী চলায়। নাই এই কথা নহয়, আইতাইহঁত কাকাইহঁত চব হেৰি ক'লে কি হাবি বৰঙাবাৰীত এজন বেজ আছে, সেই বেজজনক দেখাব লাগিব আমি। সেইটো হিচাপে গোটেইখিনি গ'ল, যাই চোৱা চিন্তা কৰাৰ পিছত সেই বেজজনে ক'লে কি এটা বেয়া আত্মা, আধৰুৱা আত্মা এটা ইয়াত মানে তাইৰ ওপৰত ছায়া আছে। আজিয়ে নহয়, তাইক প্ৰায় 1-1.5 বছৰমানৰ পৰা তাইক চাই আছে আৰু তাইক নিম বুলিয়ে সম্পূৰ্ণ এটা
সি মানে ভাবি লৈছিলে কি তাইক লৈয়ে যাম, তাই লৈ যায়হে এৰিম। কিন্তু আপোনালোকৰ ভাগ্য ভাল, আপোনালোকৰ ভগৱান আছিলে, সেইকাৰণে মানুহখিনি পালে আৰু তাই বাচিলে, নহ'লে তাই মৃত্যু 100% আছিলে। তো আমি কি কৰিম এতিয়া? ক'লে এইটো কাৰণে আপোনালোকে মিকি ভেটাত এজন ডাঙৰ বেজ আছে, সেই বেজজনৰ ওচৰত যাব লাগিব, সেইজনহে যি কাম কৰিব পাৰিব। মিকি ভেটা বেজজনৰ ওচৰত গ'ল, বেজজনে চোৱা চিন্তা ইটো সিটো চালে, তোলা ৰাখি মানুহ আনি হাতত আঙুলিত নখত চাই গোটেইখিনি কৰিলে। কৰাৰ পিছত ক'লে কি এই আত্মাটোক আমি ঘৰটো বান্ধিব লাগিব আৰু তাইক কিবা তাবিজ চাবিজ দিব লাগিব। ঠিক সেনেকৈ কৰিলে। কৰাৰ পিছত আহি বেজটোৱে অহাৰ লগে লগে ৰাতি আহি কিবা কিবি পূজা পাঠ কি কৰিব আছিলে সেইখিনি গোটেইখিনি কৰিলে। বেজটোৱে কোৱা মতে আমি জিন মাতি গোটেইখিনি কাম কৰিলে। ঘৰৰ চাৰিওফালে 4টা খুঁটি, লোহাৰৰ খুঁটি দি হেৰিটো বান্ধিলে, বাউণ্ডেৰীটো বান্ধি ভূত সোমাব নোৱাৰে, সেই আত্মাটো যাতে তাত নেক্সট টাইম সোমাব নোৱাৰে, সেনেকুৱা কৰি তাইক এটা তাবিজ দিলে। আৰু সেইদিনাখনে ৰাতি যেতিয়া সেইখিনি গোটেইখিনি কাম কৰি বেজটো গুচি গ'ল, সেইদিনাখনে ৰাতি সিহঁতৰ ঘৰত ৰাতি প্ৰায় 1টামান বাজিত কোনোবাই পাথৰ গুটি বা দলি চপৰা লৈ টিঙৰ ওপৰত ধাম ধুম মাৰিছে। প্ৰথম অৱস্থাত মাকে শুনিছে, মাকে যিহেতু টোপনি নাই সেইকেইদিন, কি হ'লনো, ছোৱালীজনী বুকৰ মাজত লৈ শুই আছে। বাপেকক উঠাই দিলে, উঠকচোন কি হৈছে বাহিৰত বলক চাওঁ। বাপেকে শুনিছে কোনোবাই মানে ৰাস্তাত খোজকাঢ়ি গৈ আছে। তাৰপিছত কোনোবা সময়ত মানে কাঁহি দিয়ে, কোনোবা সময়ত হাঁচি মাৰে, এনেকৈ কোনোবাই ফুচকৈ কথা কয়। উঠি গ'ল, জোনাকৰ দিন আছিল, চালেগৈ নাই, কোনো নাই। আকৌ শুলেহি, শোৱাৰ পিছত আকৌ একেখিনি ছেম টু ছেম কথা। কোনোবাই পাথৰ মাৰিছে জানো, কিবা কৈছে, খোজকাঢ়ি গৈ আছে, ফুচফুচাই আছে, মাতিছে মাইনা সেনেকৈ মাতিছে। কেইবাবাৰো 3বাৰমান শুনিছে মাইনা বুলি মাতা। সেইখিনি শুনাৰ পিছত পিছদিনাখন ৰাতিপুৱা আকৌ থিৰাং কৰিলে, নাই ইয়াত থাকিলে নহ'ব, আমি আকৌ বৰঙাবাৰী যাওঁ। বৰঙাবাৰীত আকৌ মোমায়েকৰ ঘৰত গ'ল, তাত যাই আকৌ সেই বেজজনৰ কথা ক'লে। বেজজনে ক'লে কি আকৌ এবাৰ যাওক তেনেহ'লে। বেজজনে সেই ইজন বেজৰ ওচৰত আহি ক'লে কি এটা কথা হ'ব এনেকুৱা, অলপমান দিন সেই আত্মাটোৱে আহিবই, আশে পাশে ঘূৰিবই, কিন্তু ভয় খাব নালাগে, নহ'লে তাইক অলপমান দিন আঁতৰাই থওক। তো তেতিয়া ছোৱালীজনীক প্ৰায় 20 দিনমানৰ কাৰণে মোমায়েকৰ ঘৰত থ'লে। মোমায়েকৰ ঘৰত থোৱাৰ পিছত সম্পূৰ্ণ সেইখিনি ডিঙিত যিটো চিন আছিলে সেইটো নাইকিয়া হ'ল। মানুহজনী সম্পূৰ্ণ সুস্থ সবল হ'ল। লাহে লাহে ভাল হোৱাৰ পিছত আহিলে ঘৰত। অহাৰ পিছত সেই আত্মাটোৱে লাহে যিটো প্ৰেত আত্মা তাইৰ পিছত লাগি আছিলে, সেইটো লাহে তাৰ মানে কোনো সন্ধান নাইকিয়া হৈ গ'ল আৰু ছোৱালীজনী ভাল হৈ গ'ল। আৰু এটা সম্পূৰ্ণ সঁচা ঘটনা, যিটো মই নিজে ছোৱালীজনীক ফাঁচিৰ পৰা নমোৱাৰ পিছত CPR দি মই নিজে তাইক ঠিক কৰিছোঁ। ঠিক কৰাৰ পিছত এই গোটেই ঘটনাখিনি ছোৱালীজনীয়ে আমাৰ আগত কৈছিলে। যেতিয়া পিছদিনাখন মৰিগাঁও মেডিকেলৰ পৰা আহে, মেডিকেলৰ পৰা অহাৰ পিছত প্ৰথমে ডক্টৰে ভাবিছিলে কি এইটো চাইকৰ প্ৰব্লেম হ'ব বুলি, কিন্তু পিছত গম পালে তাই সম্পূৰ্ণ যেতিয়া কথাখিনি ক'লে, এনেকৈ তেনেকৈহে মোক এজন মানুহে মানে মোক ওচৰে পাজৰে এনিটাইম থকা নিচিনা পাওঁ আৰু কেতিয়াবা মোক বুকত আহি বহি যায়। সেই কথা শুনি ডক্টৰে কয় হয়তো বাহিৰা বস্তু চাপ হয়, আপোনালোকে অলপমান চোৱা চিন্তা কৰা বহুত জৰুৰী হয়। বন্ধুসকল, ঘটনাটো সম্পূৰ্ণ সঁচা। যদিহে ভাল লাগিলে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব নাপাহৰিব। নেক্সট টাইম ইয়াতকৈ ভাল ঘটনা আপোনালোকৰ সন্মুখত লৈ আহিম। আৰু মোৰ চেনেলটো আপোনালোকে মৰম দিছে বহুত ধুনীয়াকৈ, আশা কৰোঁ আৰু ভালকৈ মৰম দিব আৰু মই আপোনালোকৰ কাৰণে কাম কৰি যাব পাৰিম। তেতিয়ালৈকে ৰাখিছোঁ। জয় আই অসম।